নমস্কাৰ সকলোকে। হেপী কাতি বিহু। আজি ৰাতিপুৱা উঠিয়ে গা মূৰ ধুই ল'লোঁ। আজি তিনিটা কাৰণত আজি দিনটো খুব স্পেচিয়েল। এটা হ'ল আজি কাতিৰ বিহু, আৰু নেক্সট হৈছে আজি মোৰ জন্মদিন, আৰু এটা হৈছে আজি আমাৰ ঘৰত আমাৰ দোকানখন ল'ব। আজি শুভাৰম্ভণি কৰিব। আৰু পিছপিনে যে খুৰাজন দেখিছে নহয়, তেখেতৰ কিয় আহিছে জানেনে? যোৱাকালি লক্ষ্মী পূজা আছিলে যে, ৰাতি বোলে কোনোবাই বাল্টি, তাৰপিছত চাবোনৰ কেছ, মগ এইবিলাক বোলে কোনোবাই লুকাই থৈছে। তাকে আকৌ মই নিয়া বুলি বিচাৰি আহিছে আৰু সুধিব আহিছে। তাৰপিছত ইফালে আৰু এইবিলাক ফুল চুল ছিঙি আনিলোঁ, মালা গাঁঠিব, যিহেতু দোকানৰ আগত আজি দিব লাগিব যে, সেইটো কাৰণে ফুল বেলপাত এনেকৈ ছিঙি আনিলোঁ। ইফালে আকৌ দাদাই কলৰ তলত তুলসী পুতি আছে, তুলসী গছ। আৰু ইফালে তুলসী পুতি থাকোঁতে নাম গাবৰ কাৰণে ইফালে নামৰ খুৰীহঁত আহি পালে। আৰু দাদাই দোকানৰ আগত কিবা কিবি নিয়ম আছে যে, এইবিলাক ফট চট দিব লাগে। তাৰপিছত এইবিলাক ফট দি আছে। গোটেই দোকানখনৰ যি যি বস্তু আছে, সেই সকলো বস্তুতে ফট দি আছে। দোকানখনত গোটেই বস্তু অনা হোৱা নাই, আধা আনিছে আৰু আধা আধি আনিব, যিহেতু দোকানখন লোৱাৰ কাৰণে এতিয়া অলপ চলপ কিবা কিবি আনিলে। আৰু আপোনালোক সকলো দোকানলৈ আহিব দেই। এইটো আহিব। আৰু এইফালে আৰু এইটো হৈছে মোৰ আজিৰ বাৰ্থডেৰ কেকটো। আৰু ইফালে এতিয়া নাম চাম গোটেই শেষ হ'ল, আৰু আমি গোটেইবিলাকে সেৱা চেৱা ল'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।